মায়ে শাৰীও পিন্ধে কিন্তু এজনী মাক দি এজনী মাক নিদিলে দুখ লাগিব গতিকে গামোচা এখন এখনৰ লগত ব্লাউজ এটা এটা এইবাৰ দিম এই দুটা তেওঁলোক দুগৰাকী আহক এতিয়া বহুত কাম আছে আজি ৰাতিলৈ নৰো জেতুকা লগাম পিঠা বনাম দীঘলীয়া এখন লিষ্ট গাঁৱত যিখিনি কাম কৰোঁ সেইখিনি অকণমান অকণমান ইয়াতো কৰিবলৈ চেষ্টা কৰিম কিন্তু পিঠাটো এটা ভয় লাগি আছে বৰা চাউল তিয়াই থৈছোঁ গাঁৱৰ পৰা আনি থোৱা বৰা চাউল আছিল কিন্তু প্ৰভু কিবাকৈ তিল পিঠা এটা উঠিলেও হয় আৰু উঠিব নাই চাওঁচোন তিল আনিলোঁ কালি তিলটো প্ৰথম বগা তিল পাইছিলোঁ দেখাইছিলোঁ আপোনাক কিন্তু তাৰপিছত ক'লা তিলো পালোঁ ক'লা তিলখিনি খালি আমাৰ নিচিনা ক'লা নহয় অকণমান ক'লা বগা মাজত তিলটো কাগজ এটুকুৰা লাগে কাগজ নাই গতিকে এনেকুৱা ঠুঙা এটা কাগজৰ ফালি লৈছোঁ ইয়াত মানে একদম ঘৰেলু যোগাৰ এনেকুৱা চালনী ভয় খাই আছিলোঁ তিল পিঠাকেইটা নুঠিব বুলি ভগৱানক সেৱা কৰি পিঠাকেইটা আৰম্ভ কৰিছিলোঁ কিন্তু কপাল ইমান ভাল তিল পিঠাটো যে কিমান ধুনীয়াকৈ উঠিছে এয়া দেখিছেনে একো কষ্টই হোৱা নাই মনটো একদম ভাল হৈ গৈছে কাৰণ আমাৰ বিহুবোৰত তিল পিঠাটো নহ'লে যে বিহুৰ কোনো যেন মূল্যই নাইকিয়া হ'ল এনেকুৱাই হৈছে আৰু এয়া অকণমান ৰৈ যোৱা পিঠাগুড়ি মানে বৰা চাউলৰ পিঠাগুড়িৰে নিমখীয়া পিঠা বনাম ইয়াত যে এইটো ইমান সহজ এইটোত অকণমান পানী আৰু নিমখ দিলে হৈ গ'ল পিঠা আৰু খাবলৈও খুব ভাল এনেকৈ সৰু সৰু গোল কৰি ল'লোঁ এইটো খালি এটাই ভয় লাগে এইটো বিৰাট ফুটে বনালে আপোনালোকৰ হয়নে এনেকুৱা এতিয়া আন এখন কেৰাহীত তেল দিলোঁ আৰু ইয়াত তেল পিঠাখিনি অকণমান আগতীয়াকৈ গুলি থৈ দিছিলোঁ তেনেকৈ কৰিলে বোলে বেছি ধুনীয়া কোমলো হয় আৰু ফুলেও কেনেকুৱা ধুনীয়া হৈছে নিজে নিজে কৈছোঁ ভাল হৈছে কিন্তু পিঠাকেইটা যি নহওক দিল্লীটো যে অন্ততঃ বিহুৰ বতৰত এনেকৈ বনাব পাৰিছোঁ মাহঁতক কিন্তু এনেই দূৰদৰ্শী বুলি নকয় দেই এই যে বৰা চাউল সান্দহ গুড়ি যি এইবিলাক চব মাহঁতে লৈ আহা এখন ঢাল এই বৰা চাউলৰ পিঠাটো ইমানেই ফুটে